মৰমৰ অকণিহঁত, মই আইমা পালোহি তোমালোকৰ আইমাৰ সাধুঘৰ। লগত এটা লৈ আহিছোঁ আৰৱ দেশৰ সাধু। শুনিবানে? আৰৱ দেশৰ সাধু। আৰৱ ক'ত বাৰু? তোমালোকে মা দেউতাক সুধি ল'বা, মেপখনত চাবা। যিকেইটা কণ কণ ল'ৰা ছোৱালী ডাঙৰ হৈছে তোমালোকে মেপ চোৱা নোচোৱা? মেপবিলাক চাবাচোন, ক'ত কোনখন দেশত কোনখন চহৰ আছে, আমাৰ ভাৰতবৰ্ষৰ পৰা কোনপিনে আছে। এইবিলাক চাই কিন্তু বিৰাট ভাল লাগে। চাবাচোন দেই, মেপ সদায় চাব লাগে। মোৰ পিছপিনে দেখিছা এখন মেপ আছে? এইখন হৈছে পৃথিৱীৰ মেপ। যেতিয়াই মই কিবা এটা নতুন এখন দেশৰ নাম পাওঁ, তৎক্ষণাত সেইখনলৈ যাওঁ, গৈ পেলাই এই বুঢ়ী বয়সতো চাই লওঁ ক'ত আছে এইখন, নৰ্থত আছে নে চাউথত, কাষত থকা সাগৰখন কি সাগৰ, আৰৱ সাগৰ নে প্ৰশান্ত মহাসাগৰ নে ভাৰত মহাসাগৰ, এই গোটেইবিলাক খৰচি মাৰি চাই লওঁ। তেতিয়া মগজত সোমাই যায় আৰু ঠাইখন ক'ত পূৰা মনত থাকি যায়। তোমালোকেও চাবা দেই। আজি যিখন চহৰৰ কথা ক'ম সেইখন হৈছে বাগদাদ। এটা সময়ত বহুত বছৰৰ আগতে, শ বছৰৰ আগতে বাগদাদ নামৰ চহৰখন বৰ প্ৰসিদ্ধ আছিলে। তাত বহুতো জ্ঞানী মানুহ আছিলে, ভাল ভাল মানুহ আছিলে, ধনী মানুহ আছিলে। মুঠৰ ওপৰত বৰ নদন বদন এখন চহৰ আছিলে। সেই বাগদাদ চহৰৰে এখন ঠাইত এজন মানুহে ব্যৱসায় কৰি বহুত ধনী হৈছিলে। কিন্তু কালক্ৰমত সেই মানুহজনৰ পইচা পাতিবিলাক একেবাৰে নাইকিয়া হৈ দুখীয়া হৈ পৰিলে। তেওঁৰ বৰ মনত দুখ, কেনেকৈনো ধন ঘটিব পাৰে সেই বুলিয়ে তেওঁ নিশাবিলাক কটাবলৈ ধৰিলে। এদিন নিশা টোপনিতে এজন মানুহ আহি তেওঁক ক'লে, তই ইয়াত কি কৰিছ? তই গৈ যাচোন, সেই কাইৰো নামৰ দেশখনলৈ তই যা। কাইৰোত গ'লে তোৰ বহুত ধন সম্পত্তি হ'ব। তই কাইলৈকে তালৈ বুলি ৰাওনা হ। তাৰপিছত তেওঁ সাৰ পালে বোলে ভাবিলে, কোনে ক'লে কথাখিনি? তেওঁৰ মনত কিন্তু সেই সপোনৰ কথাখিনি লাগি ধৰিলে। তেওঁ সেইকাৰণে অলপমান বস্তু বাহিনী বান্ধি তেওঁ সেই কাইৰো নামৰ ঠাইখনলৈ বুলি ৰাওনা হ'ল। ঠাইখন পাই তাত দিনভৰ ঘূৰি একো এটা সুবিধা কৰিব নোৱাৰি তেওঁৰ ভাগৰত মছজিদ এটাৰ বাৰাণ্ডাতে টোপনি যাবলৈ ধৰিলে। ৰাতি শুই থাকোঁতে তেওঁ এটা চিঞৰ বাখৰ শুনিলে। তেওঁ দেখিলে যে এঘৰ মানুহৰ ঘৰত পোহৰ আৰু মানুহবিলাকৰ আৰ্তনাদ, চিঞৰ বাখৰ লাগিছে। এনে সময়তে এদল পুলিচ আহিল। পুলিচ মানে সেইখিনি সময়ত নগৰ ৰক্ষক বুলি কয়। নগৰ ৰক্ষকৰ দলে পহৰা দিয়ে ৰাতি চোৰ ডকাইত খেদিবৰ কাৰণে। আমাৰ ইয়াত যেনেকৈ পুলিচে পহৰা দিয়ে, ঠিক তেনেদৰে। তাৰপিছত তেওঁ গম পালে যে সেই মানুহ ঘৰত ডকাইত হৈছে। ডকাইতকেইটাতো পলাই পত্ৰং দিলে। এই পহৰাদাৰ গীতজনে বিচাৰি মানে তোমাৰ এই ডকাইতৰ দলটোক বিচাৰি আহি মছজিদৰ দুৱাৰমুখ পালে আৰু মছজিদলৈ চাওঁতে দেখিলে বাৰাণ্ডাখনত এটা মানুহ শুই আছে। তাকে ডকাইত বুলি আনি গুৰুল পিটন দিলে। লাঠিৰে খুব কোবাই তাৰ একে দেহ ভাঙি গ'ল আৰু বিষত। তাৰপিছত যিজন লিডাৰ আছিলে, যিজন মেইন তোমাৰ ৰক্ষক আছিলে, নগৰ ৰক্ষক, তেওঁ সুধিলে, ঐ মানুহটো, তই ক'ৰ পৰা আহিছ? তইতো ইয়াৰ নহয় যেন পাওঁ। কৈছে, হয়, মই ইয়াৰ নহয়, মই বাগদাদৰ চহৰৰ পৰা আহিছোঁ। মই সপোনতে এজন মানুহে কোৱা শুনিলোঁ যে মই যদি কাইৰোলৈ আহোঁ মই ধনী হ'ম। আগতে মই ধনী আছিলোঁ, কিন্তু মোৰ চব লোকচান হৈ এক পইচাও নাই এতিয়া। সেইকাৰণে মই ইয়ালৈ আহিছিলোঁ কাইৰোলৈ, সপোনতে দেখি পেলাই। তেতিয়া এই লিডাৰজনে হাঁহি ক'লে, কি গাধ গৰুও তই এটা মস্ত গাধ। কোনোবাইনো সপোনত দেখি কাম কৰেনে? ময়ো কেইবাবাৰো সপোন দেখিছিলোঁ। বাগদাদ চহৰলৈ মোক কিমান যাবলৈ ক'লে সপোনতে এজন মানুহে, যে তই যাচোন, এখন ঘৰৰ আগত ফুলনি পাবি আৰু ঘৰটোৰ পিছপিনে এটা ডাঙৰ নিজৰা আছে। সেই নিজৰাৰ কাষৰে মাটিখিনি খান্দিলে এগালমান পইচা পাবি, তই ধনী হৈ পৰিবি। মই গ'লোঁ জানো? মূৰ্খবিলাকেহে এনেকুৱা কামবিলাক কৰে। যা মই অলপমান পইচা দিছোঁ, তই ঘৰলৈ উভতি যা, তই বাগদাদলৈ উভতি যা গ'ল।
মনৰ বেজাৰতে আৰু সিও সেই পইচাকেইটাকে লৈ আৰু ভৰসা কৰি আহি ঘৰ পালেহি। ঘৰটো দেখিতো তাৰ তৎক্ষণাত সেই নেতাজন, সেই যোনজন লিডাৰ আছিলে, তেওঁ কোৱা সপোনটোৰ কথা একদম ফলিওৱা যেন লাগিলে। কাৰণ তেওঁৰ ঘৰটোৰ নিচিনাই এটা ঘৰৰ কথা সেই মানুহজনে কৈছিলে, লগতে ফুলনিখনৰ কথাও কৈছিলে, এটা নিজৰাৰ কথাও কৈছিলে। সেই নিজৰাটোতো তেওঁৰ ঘৰৰ পিছপিনেই আছে। এওঁ এখন কোৰ লৈ পেলাই সেই নিজৰাৰ পাৰলৈ গ'ল আৰু সেই নিজৰাৰ পাৰৰ মাটিখিনি খান্দি এসোপামান ধন সম্পত্তিটো ওলালে। কলহে কলহে তোমাৰ সোণৰ মুদ্ৰা, ৰূপৰ মুদ্ৰা ওলাই পৰিল। তেতিয়া ভাবিলে যে সেই সপোন তেওঁৰ ফলিয়াইছে। খালি সপোনৰ খবৰখিনি পাবৰ কাৰণে কাইৰোলৈ যাবলগীয়া হ'ল। গতিকে মানুহজন আকৌ ধনী হৈ পৰিল আৰু মানুহজনে সপোনতে ধন বিচাৰি পালে। কেনেকুৱা লাগিল সাধুটো শুনি? এনেকুৱা সাধু ঢেৰ আছে কিন্তু দেই আৰৱ উপন্যাসত। মই মাজে মাজে তাৰ 2-4টা সাধু তোমালোকক ক'ম। নানান দেশৰ সাধু শুনিব লাগে, তেতিয়াহে তোমাৰ মজা লাগে। বাই বাই।